हेलो गाइस আজি পুনৰবাৰ আপোনালোকক নতুন এটা ভিডিঅ'তে স্বাগতম জনাইছো। আজি অলপ বেলেগতকৈ বেলেগ এটা ভিডিঅ' বনাইছো। একদম ওপৰৰ কেমেৰা লৈছো, মানে তামোলৰ গছ, তামোলৰ পুলি কেনেকৈ থনাই থব পাৰি, মানে জৱাই থোৱা হয়, তাৰ পৰা আকৌ উঠাই নি বেলেগত ৰোৱা হয়। ইয়াত অলপ ভালদৰে সাৰ পানী পাবৰ কাৰণে ইয়াত থৈ দিয়া হয় গছপুলি ডাঙৰ হ'বৰ কাৰণে। তো আজি আপোনালোকক দেখুৱাম আমি মানে মই দেখুৱাম, দেউতাই পুলিটো আনি আছে, মই ৰুই আছো, কেনেকৈ হেৰি কৰি দেখুৱাই দিম আপোনালোকক। তো চাই থাকক আজিৰ ভিডিঅ'। গাইছ, থনাব লাগিলে বা জৱাই থ'ব লাগিলে বৰ বিশেষ দ কৰিব নালাগে গাঁতটো। তামোলৰ পুলিটোৰ গুৰিত যিমানখিনি মাটি থাকে সিমানখিনি মাটিৰ তলত থকাকৈ অলপমান দ কৰিলে হয়। আৰু এতিয়া মই বহুত দ কৰা নাই, চাওক অলপমান দ কৰিছোঁ, আমাৰ এইটো গাৰা অলপ দ কৰিছোঁ। গতিকে চাই থাকক কেনেকৈ থনাওঁ। Moga boleh gisi asa atau mahal dogma tapi mahal mati mah 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 হৈ গ'ল, আকৌ এটা হৈ গ'ল। 20টা বুলি টাৰ্গেট আছে, আজি 20টা বুলি ইয়াতে থনাম। চ' চাই থাকক আৰু কৰি আছোঁ। ঘন হ'লে একো কথা নাই, এটা পুলি ডিষ্টেঞ্চত মোটামুটি 1 ফুটমান হ'লে আপোনালোকে এই পুলিটো ৰাখি দিব পাৰিব, তাত মানে ৰুব পাৰিব। 1 ফুট ডিষ্টেঞ্চত পুলি ৰুই থাকিব পাৰিব। লকডাউনৰ সময়ত কি কৰিম আৰু, সেইকাৰণে এনেকৈ কিবাকিবি কাম কৰি ব্যস্ত হৈ আছোঁ। সন্ধিয়া টাইমত ফিল্ডত যাওঁ, এনেই অলপ ওলাই যাওঁ। চ' আজি এইটো ধৰিলোঁ, এইটো কৰোঁ এতিয়া। তো ব'লক চাই থাকক। চ' গাইছ, মোৰ সহকৰ্মী আহিছে, এইজনী মোৰ সহকৰ্মী হয়, মানে গছৰ পুলি ধৰি দিয়াকৈ থাকে আৰু সহকৰ্মী। চ' এতিয়া মেইন কথা লাগিব আপোনালোকে ইয়াতে গছৰ পুলিত সাৰ দিব পাৰে, ইউৰিয়া। গতিকে লকডাউনৰ সময়ত দোকান খোলা নাই, সেইকাৰণে আমি ইউৰিয়া আনিব পৰা নাই। চ' এতিয়া আমি ঘৰৰ যিটো লোকেল সাৰ গোবৰ হয়, গোবৰ দিম ইয়াতে, মানে দিয়া নাই, দিম আৰু আপোনালোকেও সেইটো ব্যৱহাৰ কৰিলে কৰিব পাৰে আৰু নিদিলেও কোনো কথা নাই। চ' গাঁত খান্দি আছোঁ, চাই থাকক। ইয়াতে গাছডাল থনাই থোৱাৰ পিছত আমি গাছডাল উঠাই নি য'ত ৰুম তাত অতি সোনকালে লাগে আৰু গছডাল মজবুত হয়, লগতে তামোলকেইটা বহুত মজবুত হয়। তো চাই কামত লাগি আছোঁ পূৰা। দেউতাই গছৰ পুলিবিলাক আনি আছে, পুলিটো দেখুৱাই আছোঁ। এইবিলাক জমা কৰি থৈ দিছোঁ দেউতাই আনি। এতিয়া প্ৰশ্ন হ'ল আপোনালোকে হেৰি উঠাব কেতিয়া? মোটামুটি 1 বছৰমান, আকৌ অহা বছৰ আকৌ এইটো বস্তু ইয়াৰ পৰা উঠাই নি য'ত বেলেগ এটা ঠাইত ৰুব পাৰিব। চ' বছ আছে, বছে তামোলৰ পুলি আনি দি আছে। সেইটো বছ চৌকাইছ এখন সৰু চাই এখন বাৰী। মোৰ বাৰীখনত বহুত কিবাকিবি গছৰ পুলি আছে। ইয়াত ৰঙালাও, তাৰপিছত ইফালে বাদাম আছে, তাৰপিছত ডালিম আছে, আৰু আপোনাৰ অমিতা আছে, জলকীয়া, বিভিন্ন ধৰণৰ পুলি আছে। চ' পিছফালে বেলেগ এখন বাৰী আছে, সেইখন মানে তাত কিবাকিবি আছে। এইখনতো আছে বিভিন্ন ধৰণৰ। চ' ইয়াতে অলপমান মানে ৰাখি থৈ দিছোঁ গছৰ পুলিকেইটা।
নহ'লেতো গাড়ী নচলে তেল নহ'লে গাড়ী নচলে চ' ভাত খাই উঠি আহি আকৌ লাগিম ইয়াতে চ' এতিয়া গৈ আছোঁ ভাত খাবলৈ ঘৰত এইখনতে কাম কৰি আছিলোঁ মই চ' এইটো এটা সহকৰ্মী মোৰ পতংগবিলাক খাই সহায় কৰি দি আছে ৰ'লো আজি এইখিনি কৰি আছোঁ